10,000 পদ খালি হৈছে 10,000 পদত সেপ্টেম্বৰৰ ভিতৰতে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ স্বাধীনতা দিৱসৰ দিনাই ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে 1 লাখ চাকৰি দিয়াৰ বাবে পুনৰ সংকল্পবদ্ধ হিমন্ত চৰকাৰ আৰু পুনৰ নতুনকৈ 10,000 পদত নিযুক্তি দিয়া হ'ব প্ৰথমতে 10,000 যুৱক যুৱতীক হিমন্ত চৰকাৰে দিব চাকৰি এই মুহূৰ্তত অতিকৈ ভাল খবৰ প্ৰথমে 10,000 যুৱক যুৱতীক চাকৰি দিব স্বাধীনতা দিৱসৰ দিনাই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ 10,000 নিযুক্তি দিয়া হ'ব ৰাজ্যত 1 লাখ চাকৰি দিয়াৰ লক্ষ্যৰে দেশৰ ভিতৰতে অসমে নজিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই নিযুক্তিৰ পৰীক্ষা অতি শীঘ্ৰে আৰম্ভ হ'ব চলিত মাহতেই লিখিত পৰীক্ষাসমূহ আৰম্ভ হ'ব আৰু পুনৰ এইবাৰ 10,000 নিযুক্তি দিব হিমন্ত চৰকাৰে স্বাধীনতা দিৱসৰ দিনাই এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ সেপ্টেম্বৰৰ ভিতৰত আৰু 10,000 যুৱক যুৱতীক দিয়া হ'ব চাকৰি স্বাধীনতাৰ অমৃত মহোৎসৱৰ দিনটোতেই নিবনুৱালৈ সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে 1 লাখ চাকৰি দিয়াৰ বাবে সংকল্পবদ্ধ হৈছে ৰাজ্য চৰকাৰ আৰু অতি শীঘ্ৰে সেপ্টেম্বৰৰ ভিতৰতে পুনৰ 10,000 নিযুক্তি দিয়া হ'ব 10,000 যুৱক যুৱতীয়ে পুনৰ লাভ কৰিব চাকৰি এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে সেই মন্তব্য শুনক সপ্তাহত অসমে আৰু এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ গৈ আছে 1 লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ নতুন স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ধাৱমান হৈছিলোঁ 30,000 চৰকাৰী চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে দিব পাৰিছোঁ আৰু 10,000 চাকৰি আমি সেপ্টেম্বৰ মাহত দিম সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় 30,000 চৰকাৰী চাকৰি প্ৰদান কৰাৰ লক্ষ্যৰে আমাৰ অৰেল আৰু ৰিটেন পৰীক্ষাও এই মাহৰ পৰা আৰম্ভ হ'ব অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেকে সংঘবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ আজিলৈকে দৃষ্টান্ত এই আমাৰ দেশখনত নাই আজি আমি অসমে এই ধৰণৰ উজ্জ্বল দৃষ্টান্ত আমি নিৰ্মাণ কৰিব পাৰিছোঁ অহা সপ্তাহত অসমে আৰু এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ গৈ আছে 1 লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ নতুন স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ধাৱমান হৈছিলোঁ 30,000 চৰকাৰী চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে দিব পাৰিছোঁ আৰু 10,000 চাকৰি আমি সেপ্টেম্বৰ মাহত দিম সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় 30,000 চৰকাৰী চাকৰি প্ৰদান কৰাৰ লক্ষ্যৰে আমাৰ অৰেল আৰু ৰিটেন পৰীক্ষাও এই মাহৰ পৰা আৰম্ভ হ'ব অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেকে সংঘবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ আজিলৈকে দৃষ্টান্ত এই আমাৰ দেশখনত নাই আজি আমি অসমে এই ধৰণৰ উজ্জ্বল দৃষ্টান্ত আমি নিৰ্মাণ কৰিব পাৰিছোঁ অহা সপ্তাহত অসমে আৰু এক নতুন দৃষ্টান্ত দাঙি ধৰিবলৈ গৈ আছে 1 লাখ চৰকাৰী চাকৰি নিকা আৰু সম্পূৰ্ণ নতুন স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ধাৱমান হৈছিলোঁ 30,000 চৰকাৰী চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে দিব পাৰিছোঁ আৰু 10,000 চাকৰি আমি সেপ্টেম্বৰ মাহত দিম সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় 30,000 চৰকাৰী চাকৰি প্ৰদান কৰাৰ লক্ষ্যৰে আমাৰ অৰেল আৰু ৰিটেন পৰীক্ষাও এই মাহৰ পৰা আৰম্ভ হ'ব অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেকে সংঘবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ আজিলৈকে দৃষ্টান্ত এই আমাৰ দেশখনত নাই আজি আমি অসমে এই ধৰণৰ উজ্জ্বল দৃষ্টান্ত আমি নিৰ্মাণ কৰিব পাৰিছোঁ
হিমন্ত বিশ্ব শৰ্মাৰ ছেপ্টেম্বৰৰ ভিতৰত আৰু 10,000 যুৱক যুৱতীক চাকৰি দিয়া হ'ব বুলি মন্তব্য কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱৰ দিনটোত নিবনুৱালৈ সুখবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ছেপ্টেম্বৰৰ ভিতৰতেই 10,000 নিবনুৱা যুৱক যুৱতীক চাকৰি দিম বুলি এক বৃহৎ ঘোষণা কৰিছে